নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'ত আপোনালোকৰ বাবে বহুত ভাল খবৰ লৈ আহিছো যিসকলে APSC চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আছে। বন্ধু বান্ধৱীসকল APSCৰ পুনৰবাৰ এখন অফিচিয়েল নোটিছ ৰিলিজ কৰিছে যিখন প্ৰিভিয়াছলি ৰিলিজ কৰিছিল সেইখনৰ সম্পৰ্কতে। এই নোটিছখনত কি কথা উল্লেখ কৰিছে সকলো কথা আলোচনা কৰিম আজিৰ এই ভিডিঅ'ত। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে বলক বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইখন হ'ল অফিচিয়েল নোটিছ অসম লোকসেৱা আয়োগে ৰিলিজ কৰা মানে আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰিলিজ কৰা। এইটো হ'ল অফিচিয়েল ৱেবছাইট APSCৰ আৰু এইটো আপোনালোকৰ অনলাইন এপ্লিকেশ্যন। আপোনালোকে য'ত আপোনালোকে APSCৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব এইটো হ'ল APSCৰ অনলাইন এপ্লিকেশ্যন পৰ্টেল। আৰু দুয়োটাৰে লিংকটো ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে চেক কৰিব পাৰে, আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। আৰু নোটিছখন ৰিলিজ কৰিছে 16 জানুৱাৰী 2023 চনত। এই নোটিছখন কি কথা উল্লেখ কৰিছে সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আৰু আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামটো কেতিয়া আপোনালোকৰ কম্বাইন কম্পিটিটিভ এক্সামটো পাতিব APSCয়ে সেইটো কথা উল্লেখ কৰিছে। আৰু কি পদৰ বাবে আপোনালোকৰ প্ৰিলিমিনাৰী APSCয়ে পাতিব, লগতে আপোনালোকৰ মেইনছ এক্সামটো কেতিয়া কি পদৰ বাবে কিমান পদৰ বাবে পাতিব সকলো কথা এই নোটিছত উল্লেখ কৰিছে। কেটাগৰী ৱাইজত লিখা আছে আপোনালোকৰ কোনটো কেটাগৰীত কেনেকুৱা ধৰণৰ পদবোৰ খালী হৈছে সকলো কথা ইয়াত উল্লেখ কৰিছে। অপেন কেটাগৰী ৰিজাৰ্ভ আপোনালোকৰ ক'ত কিমান SC STৰ কাৰণে কিমান আপোনালোকৰ টোটেল পদ আছে এইবোৰ গোটেই উল্লেখ কৰিছে ইয়াত। এই নোটিছখনত উল্লেখ কৰিছে আপোনালোকৰ আসাম চিভিল ছাৰ্ভিচ, লগতে আপোনালোকৰ APS আসাম পুলিচ ছাৰ্ভিচ, লেবাৰ অফিচাৰ এইবিলাক গোটেই আপোনালোকৰ কিমান পদ ক'ত কিমান খালী হৈছে ইয়াত গোটেই নোটিছখনত উল্লেখ কৰিছে। টোটেল আপোনালোকৰ গোটেইকেইটা ছাৰ্ভিচ ধৰি টোটেল আপোনালোকৰ খালী পদ আছে 913টা, মানে আপোনালোকৰ গোটেইকেইটা ছাৰ্ভিচ ধৰি 913টা পদ আপোনালোকৰ খালী কৰিছে APSCয়ে। ইয়াৰ পিছত উল্লেখ কৰিছে আপোনালোকে কেতিয়াৰ পৰা অনলাইন আবেদন কৰিব পাৰিব ইয়াত উল্লেখ কৰিছে। আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব 21 জানুৱাৰীৰ পৰা, আপোনালোকৰ ষ্টাৰ্ট হ'ব 21 জানুৱাৰীৰ পৰা আৰু আপোনালোকৰ শেষ ডেট হ'ব মানে আপোনালোকৰ লাষ্ট ডেট হ'ব 10 ফেব্ৰুৱাৰী। ইয়াৰ পিছত আছে আপোনালোকে ফিজটো কেতিয়ালৈ দিব পাৰিব, মানে আপোনালোকৰ যি এপ্লিকেশ্যন ফিজটো দিব লাগিব কেতিয়ালৈ আপোনালোকে দি থাকিব পাৰিব, মানে আপোনালোকে 12 ফেব্ৰুৱাৰীলৈকে এপ্লিকেশ্যন ফিজটো দি থাকিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 12 ফেব্ৰুৱাৰী। আপোনালোকে অনলাইন আবেদন কৰাৰ পিছতো লাষ্ট ডেট আপোনালোকৰ অনলাইন আবেদন কৰাৰ 10 ফেব্ৰুৱাৰী। তাৰ পিছতো আপোনালোকে 2 দিন সময় পাব ফিজটো দিয়াৰ কাৰণে এপ্লিকেশ্যন ফিজটো। আৰু এপ্লিকেশ্যন ফিজটো কেনেকুৱা ধৰণৰ হ'ব নোটিছৰ তলৰ ফালে উল্লেখ কৰিছে, আমি সেইটো আলোচনা কৰোঁ এতিয়া। ইয়াত লিখিছে যে ফিজ ফৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন, মানে আপোনালোকৰ ফিজটো কেনেকুৱা ধৰণৰ দিব লাগিব প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাৰণে। ইয়াৰ প্ৰথমতে উল্লেখ কৰিছে জেনেৰেল ইনক্লুডিং এক্স ছাৰ্ভিচমেন। জেনেৰেল সকলে এপ্লিকেশ্যন ফিজ দিব লাগিব 250 টকা, তাৰপিছত আপোনালোকৰ প্ৰচেছিং ফিজ দিব লাগিব 40 টকা, তাৰপিছত আপোনালোকৰ টেক্স এটা দিব লাগিব 7 টকা 20 পইচা। টোটেল আপোনালোকৰ এনেকৈ ফিজ হ'ব 297 টকা 20 পইচা, মানে আপোনালোকৰ জেনেৰেল সকলে এক্স ছাৰ্ভিচমেন সকলে দিব লাগিব 297 টকা। তাৰ পিছত আছে SC ST OBC MOBC ইনক্লুডিং এক্স ছাৰ্ভিচমেন সকলে দিব লাগিব এপ্লিকেশ্যন ফিজ এটা 150 টকা, তাৰপিছত প্ৰচেছিং ফিজ 40 টকা, তাৰপিছত আছে টেক্স এটা আছে 7 টকা 20 পইচা। টোটেল এমাউণ্টটো হ'ব 197 টকা। তাৰপিছত আছে ওমেন কেণ্ডিডেট সকলে কেনেকুৱা ধৰণৰ ফিজ দিব লাগিব, এপ্লিকেশ্যন ফিজ দিব নালাগে, তাৰপিছত আপোনালোকৰ প্ৰচেছিং ফিজ আৰু টেক্সটো দিব লাগিব অকল, এনেকুৱা আপোনালোকৰ টোটেল হ'ব 47 টকা। ইয়াৰ পিছত নোটিছখনত উল্লেখ কৰিছে আপোনালোকৰ এজ ৰিলেক্সেশ্যন আপোনালোকৰ এক্স ছাৰ্ভিচমেন কেণ্ডিডেট সকলে পাই যাব। তাৰপিছত আছে আপোনালোকৰ ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ এক্স ছাৰ্ভিচমেন। এক্স ছাৰ্ভিচমেন সকলে কেনেকুৱা ধৰণৰ ডকুমেণ্ট দিব লাগিব ইয়াত উল্লেখ কৰিছে। এক্স ছাৰ্ভিচমেন কেণ্ডিডেট সকলে যি আপোনালোকৰ এখন চাৰ্টিফিকেট দিছিল ৰিলিজ কৰিছিল বা আপোনালোকৰ যেতিয়া ডিফেন্স ছাৰ্ভিচৰ পৰা ৰিটায়াৰ্ড হৈছিল তেতিয়া এখন চাৰ্টিফিকেট দিয়ে, সেইখন চাৰ্টিফিকেট ইয়াত ছাবমিট কৰিব লাগিব। বন্ধু বান্ধৱীসকল এইখনেই আছিল APSCয়ে ৰিলিজ কৰা নতুন নোটিছ 913টা পদৰ বাবে। আপোনালোকৰ যদি কিবা কনফিউজন আছে ইয়াত আপোনালোকে তলত কমেণ্ট কৰিব, আমি আপোনালোকক ভালদৰে বুজাই দিম। এনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ধন্যবাদ। জয় অসম।